মহিলাসকলে মাৰ্চলৈ পাব লগা অৰুণোদয়ৰ ধন আগতীয়াকৈ ধাৰত দিব এবাৰ মামাই বছৰত লাভ কৰা অৰুণোদয়ৰ ধন লোন সিস্টেমত আগতীয়াকৈ ল'ব পাৰিব প্ৰতিগৰাকী মহিলাই এতিয়াৰ পৰা চৰকাৰী চাকৰিয়ালৰ দৰে অৰুণোদয় ধন ল'ব পাৰিব লোন হিচাপে বেংকৰ পৰা নহয় পোনপটীয়াকৈ মুখ্যমন্ত্ৰীয়ে দিব মহিলাসকলক সেই লোন পাব লগা ধনৰ পৰা 200 টকাকৈ কাটি ৰাখিব চৰকাৰে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে এতিয়াৰ পৰা অৰুণোদয়ৰ হিতাধিকাৰী মহিলাসকলে প্ৰয়োজন হলে চৰকাৰৰ জৰিয়তে আগতীয়াকৈ ধন লাভ কৰাৰ সুবিধা পাব এই ব্যৱস্থাৰ জৰিয়তে উপভোক্তাই মাৰ্চ মাহলৈ লাভ কৰিবলগীয়া অৰুণোদয়ৰ ধনৰ এটা অংশ আগতে লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি অৰুণোদয় হিতাধিকাৰী মহিলাসকলে প্ৰায় 2000 টকা পৰ্যন্ত আগতীয়াকৈ লাভ কৰিব পাৰিব এই ধন ঋণৰ দৰে হলেও ইয়াৰ বাবে কোনো জটিল বেংকিং প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব নালাগে চৰকাৰে সহজ পদ্ধতিৰে এই সুবিধা উপলব্ধ কৰাৰ লক্ষ্য লৈছে যাতে আৰ্থিক সংকটৰ সময়ত মহিলাসকলে তৎক্ষণাত সহায় লাভ কৰিব পাৰে এই আগতীয়া ধন লাভ কৰাৰ পিছত অৰুণোদয়ৰ পৰৱৰ্তী কিস্তিসমূহৰ পৰা লাহে লাহে এই ধন সমন্বয় কৰা হ'ব উদাহৰণস্বৰূপে প্ৰতি মাহে প্ৰায় 200 টকাকৈ কাটি ঋণৰ ধন পৰিশোধ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে ফলত একেলগে ডাঙৰ অংকৰ ধন ঘূৰাই দিব নালাগে আৰু হিতাধিকাৰীৰ ওপৰত আৰ্থিক বোজাও নপৰে মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে দৰিদ্ৰ আৰু নিম্ন আয়ৰ পৰিয়ালৰ মহিলাসকলক আৰ্থিক জৰুৰী অৱস্থাত তৎক্ষণাত সহায় আগবঢ়োৱা চিকিৎসা শিক্ষা ঘৰ চলোৱা বা অন্যান্য প্ৰয়োজনীয় খৰচৰ বাবে যাতে কোনো মহিলা উচ্চ সুদত ব্যক্তিগত ঋণ ল'বলৈ বাধ্য নহয় সেই লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে শাসকীয় চৰকাৰে যেনেকুৱা আজি মোৰ অৰুণোদয় আমি বছৰত 1250 টকাকৈ যদি আমি 10 মাহত যোগ কৰোঁ তেতিয়াহ'লে আমি অৰুণোদয় কিমান পাওঁ 12050 টকা পাওঁ লগত যদি আৰু 2 মাহ যোগ কৰি দিওঁ তেতিয়াহ'লে আমি 15000 পাওঁ আমি 15000 টকা পাওঁ কিন্তু কাৰোবাৰ যদি প্ৰয়োজন বোলে মই 1250 টকা পাওঁ কিন্তু আজি মই তৎকালীনভাৱে মোক 2000 টকা লাগে 3000 টকা লাগে তেতিয়াহ'লে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰোৰ পৰা টকাটো ল'ব নালাগে অৰুণোদয়ৰ পৰাই আপোনালোকে 2000 টকা আগতীয়াকৈ ল'ব পাৰিব পিছত আমি 200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি কাটি আমি গৈ থাকিম নহ'লে পূজাৰ আগতে বা ল'ৰা ছোৱালী এডমিশ্যনৰ সময়ত আপোনালোকক কেতিয়াবা 5000 টকা দৰকাৰী হয় এতিয়া আপোনালোকে 5000 টকাটো বিচাৰি পেলাই কাক যাব লাগে কোনোবা গাঁৱৰ মানুহৰ তাত গৈ 5000 টকাটো সুদত ল'ব লাগে কিন্তু আপোনালোকৰ অৰুণোদয়ত ইতিমধ্যে মাৰ্চলৈকে পাবলগীয়া টকা 7000 আছে বা 4000 টকা আছে আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে হিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব আমি আপোনালোকৰ টকাটো মাহত কাটি কাটি গৈ থাকিম তেতিয়া কি হ'ব বিনা সুদত আপোনালোকে এডভান্স ল'ব পাৰিব তেতিয়া বোলে মই অক্টোবৰ নৱেম্বৰ মাহৰ অৰুণোদয়টো মোক আজিয়ে লাগে মোৰ ল'ৰা ছোৱালী কৰবাত এডমিশ্যন দিব লাগে বা কিবা বেমাৰ হৈছে মোৰ ঘৰত বিপদ হৈছে আপোনালোকে অৰুণোদয়টো আমাৰ পৰা আগতে ল'লে আমি আপোনালোকক মাহত কাটি 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 দি থাকিলোঁ তাৰ মানে 15000 টকাৰ 10000 বা 8000 টকা আপোনালোকে যাতে আমাৰ পৰা আগতীয়াকৈ ল'ব পাৰে তেনেকুৱাও এটা নতুন কাম এটা আমি আৰম্ভ কৰিম দ্বিতীয়তে আৰু এটা আমি কাম কৰিব পাৰোঁ যে মোক আজি 10000 টকা বেংকৰ পৰা লোন লাগে আপোনালোকে 10000 টকা বেংকৰ পৰা লোন ল'লে আৰু আমি বেংকক কম লোনটো বাইদেউজনে নিজে ঘূৰাই নিদিয়ে অৰুণোদয়ৰ পৰা 500 টকা কাটি থাকক তাৰ মানে 10000 টকা লোন পালে 500 টকা অৰুণোদয়ৰ পৰা কাটি থাকিলে আৰু আপোনালোকে 10000 টকাটো নিজৰ যি কামত লাগে তাক
আপোনালোকে ব্যৱহাৰো কৰিব পাৰিলে। অৱশ্যে এই আঁচনিৰ সম্পূৰ্ণ নিয়ম, আবেদন পদ্ধতি, যোগ্যতাৰ চৰ্ত বা কাৰ্যকাৰীকৰণৰ সময়সূচী চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰাৰ পিছতহে সকলো তথ্য স্পষ্ট হ'ব। সেয়েহে হিতাধিকাৰীসকলক চৰকাৰৰ আনুষ্ঠানিক জাননী অনুসৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে এতিয়া চৰকাৰে। গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যৰ মহিলাসকল কিমান শতাংশ উপকৃত হয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি ডিজিটেল।